এটি বিশেষ অনুৰোধ চৰাইদেউ জিলাৰ জিতেন দুৱৰা নামৰ এজন যুৱকৰ CRPFত ইণ্টাৰভিউ হৈছিল আৰু তেওঁ ইতিমধ্যে সিলেক্ট হৈছে কিন্তু তেওঁ চেণ্টাৰত নিজৰ ফোন নম্বৰটো দিওঁতে ভুল কৰিলে আৰু সেইবাবে CRPF চেণ্টাৰৰ পৰা মোলৈ ফোনটো আহিল অলপ আগতে ভুলবশতঃ তেওঁ ফোন নম্বৰটো দিওঁতে মোৰ ফোন নম্বৰটো দি পালে এতিয়া তেওঁ অতি সোনকালে জয়নিং হোৱাৰ কথা কিন্তু মই তেওঁক ব্যক্তিগতভাৱে চিনি নাপাওঁ সেয়ে ফেচবুকৰ জৰিয়তে কথাষাৰ অৱগত কৰিলোঁ খুব সোনকালে যদি ফোনত কণ্টেক্ট কৰা নহয় তেন্তে হয়তো তেওঁৰ এই কষ্টৰ ফল অথলে যাব সেইবাবে আপোনালোক সকলোৱে এই মেছেজটো শ্বেয়াৰ কৰক যাতে জিতেন দুৱৰা নামৰ যুৱকজনে কথাষাৰ গম পায় এটি বিশেষ অনুৰোধ চৰাইদেউ জিলাৰ জিতেন দুৱৰা নামৰ এজন যুৱকৰ CRPFত ইণ্টাৰভিউ হৈছিল আৰু তেওঁ ইতিমধ্যে সিলেক্ট হৈছে কিন্তু তেওঁ চেণ্টাৰত নিজৰ ফোন নম্বৰটো দিওঁতে ভুল কৰিলে আৰু সেইবাবে CRPF চেণ্টাৰৰ পৰা মোলৈ ফোন আহিল আৰু অলপ আগতে ভুলবশতঃ তেওঁ ফোন নম্বৰটো দিওঁতে মোৰ ফোন নম্বৰটো দি পালে এতিয়া তেওঁক অতি সোনকালে জয়নিং হোৱাৰ কথা কিন্তু মই তেওঁক ব্যক্তিগতভাৱে চিনি নাপাওঁ সেয়ে ফেচবুকৰ জৰিয়তে কথাষাৰ অৱগত কৰিলোঁ খুব সোনকালে যদি ফোনত কণ্টেক্ট কৰা নহয় তেন্তে হয়তো তেওঁৰ অতি কষ্টৰ ফল অথলে যাব সেইবাবে আপোনালোক সকলোৱে এই মেছেজটো শ্বেয়াৰ কৰক যাতে জিতেন দুৱৰা নামৰ যুৱকজনে কথাষাৰ গম পায় এইদৰে আহ্বান জনাইছে চিন্ময় দুৱৰা নামৰ লোকজনে ফেচবুকৰ জৰিয়তে আমি নিউজ আছাম টুডেৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ চৰাইদেউবাসীয়ে যদি জিতেন দুৱৰাক চিনি পায় তেন্তে এই খবৰটো অনুগ্ৰহ কৰি জনাই দিব আৰু আমাৰ আশা অতি সোনকালেই দুৱৰাই লাভ কৰক চাকৰিটো নিউজ এক্স ৰিপৰ্ট নিউজ আছাম টুডে